নমস্কাৰ মই মৃন্ময় মেধি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আছোঁ বৰ্তমান আজি এতিয়া ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল আৰু আজি আমাৰ শ্ব' আছে আমাৰ হাজো চেঁচা কুলহাটী বুলি কোৱা হয় চেঙা বাটগাঁৱত আমি কৰিছোঁ আৰু আমাৰ আজি যাত্ৰাটো আমি কেনেকৈ আৰম্ভ কৰোঁ কি কৰিম আপোনালোকক দেখাই থাকিম আৰু তাৰে মাজে মাজে আমাৰ নাটকৰ কিছুমান আপোনালোকক দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ ময়ো তাত এটা কেৰেক্টাৰ কৰিছোঁ আৰু নাটকখনৰ নাম আজি নাটকখনৰ নাম হৈছে অৱতাৰ ঋষি কলিতাৰ এখন বৰ ধুনীয়া নাটক অৱতাৰ আৰু আপোনালোকে চাবলৈ পাব চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আৰু লগতে মোৰ লগতে আৰু কিছুমান আছে অভিনেত্ৰী আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অৱতাৰ নাটকখনত আহকচোন আহক মামি এতিয়া মাকৰ চৰিত্ৰত মানে ৰূপায়ণ কৰি আছে খুব ধুনীয়া আমি মামী বুলি মাতোঁ সকলোৰে মামী যিয়ে নহওক আৰু এয়া আছে হিমাক্ষী কি চৰিত্ৰত কৰি আছা তুমি তোমাৰ নাম মানে চৰিত্ৰটোৰ নামটো কোৱা ৰাণী চৰিত্ৰত কৈছে খুব মানে এটিটিউড থকা ছোৱালী এজনী হয় বাৰু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো চাই থাকিব নিশ্চয় আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সকলোৱে আৰু মোৰ লগত আছে এজন অভিনেতা কমল মোৰ ইউটিউব চেনেল খুব মানে ইমান কষ্ট কৰিছে সেইকাৰণে ঘামি জুমি অৱস্থা নাইকিয়া হৈ আছে বাৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমাৰ আজি নাটকখনৰ নাম অৱতাৰ সকলোৱে নাটকখন উপভোগ কৰক ধুনীয়া নাটক আৰু লগতে মোৰ ইউটিউব চেনেলটো তোমালোকে কৈ দিয়া ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু টংটো দবাই দিয়ক সকলোৱে বাৰু আৰু এয়া আছে ববিতা আমাৰ নাটকখনৰ বিষয়ে কোৱা কেনেকুৱা হ'ব নাটকখন খুবেই ভাল নাটক আপোনালোকে আহিব আমাৰ ওচৰত থাকিলে আপোনালোকে নিশ্চয় আহিব আৰু আমাৰ নাটকখন উপভোগ কৰিব তুমি কেনেকুৱা চৰিত্ৰত কৰি আছা মই ঠিক চৰিত্ৰটো এতিয়া নকওঁ বাৰু চালে নিজে নিজে গম পাব কিন্তু খুবেই ভাল লাগিছে চৰিত্ৰটো কৰি ঠিক আছে আমি যিমান সাধাৰণ সংস্কাৰ থকা ছোৱালীয়ে আৰু কিন্তু এই যে মানুহে মানুহক বেয়া কৰি পেলায় মানে ধৰক দুখীয়া ছোৱালী এজনীৰ আনি কিনে বেয়া কৰিছে ইয়ে বেয়া কৰিছে বাৰু আচল কালপিতটো মানে মই বাৰু ঠিক আছে চাই থাকিব শেষলৈকে চাই থাকিব আপোনালোকক যিমান পাৰোঁ আমি নাটকৰ কিছুমান ক্লিপ দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ লাইটৰ পোহৰত আছে দাদা নামটো পৰিচয় কুলেন দাস আৰু দেখাবলৈ চেষ্টা আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ' আমাৰ লগত নাটকখনৰ এই এপিজে এটা আমাৰ গোটেই মূল খাইপা বুলি ক'লে ভুল নহয় দাদা অলপমান দুই এখনমান কওক আমাৰ নাটকখনৰ হেল্ল' তো আজি মহাষ্টমী প্ৰথমতে সকলোলৈকে আমি ৰাজধানীৰ পৰিয়ালৰ তৰফৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো আজি মই অষ্টমীৰ নিশা আমি নাটক কৰিবলৈ গৈ আছোঁ হাজো কুলহাটীলৈ আমি আজি নাটক কৰিম ঋষি কলিতাৰ অৱতাৰ আমি যোৱা নিশা নাটক কৰিছিলোঁ বৰপেটা জিলাৰ বাটগাঁৱত তো অৱতাৰ নাটক প্ৰথম নিশা আছিলে যোৱাকালি অৱতাৰ নাটকত আমাক ৰাইজে যথেষ্ট মৰম দিলে আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ গোটেই ষ্টাফ আমি ভবা নাছিলোঁ যে ৰাইজে আমাক অৱতাৰ নাটকত ইমান মৰম দিব কিন্তু আমি যিটো পাৰফৰ্মেঞ্চ কৰিছিলোঁ যিটো আউটপুট পালোঁ আৰু সঁচাকৈ ভাল লাগিছে আমি আপ্লুত হৈছোঁ তো আজি পুনৰ আমি দ্বিতীয় নিশাৰ কাৰণে অৱতাৰ কৰিবলৈ গৈ আছোঁ কাৰণ নেক্সট ডে আমি নৱমী নিশা অহাকালি আছে আমাৰ পুনৰ বাটগাঁৱত ৰিপিট শ্ব' আছে সকলোৱে আশীৰ্বাদ কৰিব যে ৰাজনন্দিনী পৰিয়ালে সকলোৰে হৃদয়ত আগৰ নিচিনাকৈ আগতে যেনেকৈ যোৱা 3 বছৰত সকলোৱে আমাক মৰম দিছে আশীৰ্বাদ কৰিছে তো এইটো বছৰত অৱতাৰে যাতে সকলোৰে হৃদয়ৰ স্থান পায় তাৰে আশা ৰাখিছোঁ আৰু অনাগত দিনত যাতে ইয়াতকৈ আৰু বেছি ভালকৈ আমি আমাৰ নাটকবিলাক আমি পৰিৱেশন কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ সকলোৱে আশীৰ্বাদ কৰিব যে ৰাজনন্দিনীয়ে সুনাম অৰ্জন কৰি সকলোৱে জগতত খ্যাতি অৰ্জন কৰিব পাৰিব ধন্যবাদ থেংক ইউ দাদা আৰু এজন আছে প্ৰযোজক এই সুমন এক্টৰো হয় ভাল এক্টৰ হিৰ' ৰূপ কৰি আছে আচ্ছা সুমন তোমাৰ পৰিচয়টো আৰু লগতে কেনেকুৱা কেৰেক্টাৰটো হয় প্ৰথমে নমস্কাৰ সকলোকে প্ৰথমতে মই ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো এতিয়া আমি আজি গৈ আছোঁ কুলহাটীলৈ গৈ আছোঁ তো যোৱাকালি আমাৰ প্ৰথম নিশা আছিল অৱতাৰ নাটকৰ আৰু আজি আমাৰ দ্বিতীয় নিশা যোৱাকালি আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ দৰ্শকৰ আমি আপ্লুত হৈছোঁ অৱতাৰ নাটকখন আচলতে সঁচাকৈ খুব এখন সুন্দৰ নাটক আৰু দৰ্শকে চালে খুব ভাল পাব নাটকখন কাৰণ কিয় এই নাটকখন সম্পূৰ্ণ এখন
বাস্তৱ নাটক এখন আমাৰ সমাজৰ যি বাস্তৱ ছবি এখন দাঙি ধৰিছে আৰু নাটকখনত মোৰ চৰিত্ৰটো আচলতে বহুত মানে এটা হেৰি এটা আছে মানে কোনো এটা ৱেট যোৱা নাই যে চৰিত্ৰটো এনেকুৱা ধৰণৰ এটা স্পেচিফিক কেৰেক্টাৰ। আমি পূজাস্থলীত আহি পালোঁহি, অন্ধকাৰ হৈছে। আমি পূজাস্থলীত আহি পালোঁ। এতিয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ সকলোকে। সকলোৱে মেকআপ লোৱাত ব্যস্ত। মোৰ মেকআপ সম্পূৰ্ণ হৈ গ'ল এতিয়া। মই জাষ্ট মেকআপ লৈ সম্পূৰ্ণ কৰিছোঁ। এতিয়া এইবিলাক সকলোৱে মেকআপ লোৱাত ব্যস্ত। আমাৰ অলপ পাছত আৰু শ্ব' আৰম্ভ হ'ব। হাই কৰি দিয়া সকলোৱে। আমাৰ হ'বলৈ ধৰিছে। আমাৰ দৰ্শক, বহুত দৰ্শক হৈছে আজি। গাটো বৰ কথা নহ'লো ভাইটি। কোন মুহূৰ্তত আমাক এৰি শিপুৰি লৈ যায় তাৰ একো ঠিকনা নাই। তই যদি পাৰ মানে তোৰ যদি সময় হয় তই এবাৰ গৈ মাক চাই আহিবি গৈ। তেতিয়া আপোনাৰ মানুহে ক'ব যে সৰু পুতেকজন কিন্তু ঘৰ যোৱাই হ'লেও লাৰচ নহয়। Oi, amigo!
ভিডিঅ'টো চালে কেনেকুৱা লাগিলে আমাৰ নাটক শেষ হ'ল বহুত ভাগৰুৱা হৈ পৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে অৱশেষত সকলোৱে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ